নমস্কাৰ বন্ধুসকল, আজি এটা পুনৰ নতুন ভিডিঅ'লৈ মই বৰা মোৰ পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁহি মাৰ ঘৰত। মই মোৰ গাঁওখন অকণমান দেখাম। মই কোনখন স্কুলত পঢ়িছিলোঁ দেখাম। মই মোৰ পৰিয়ালটো দেখাম, কোনখিনিৰ পৰা আমাৰ পৰিয়ালটো আৰম্ভ হৈছে। এয়া মোৰ পুৰণা ঘৰ। আমাৰ ককাৰ 5জন ভাই ককাই, তাৰে এজন মোৰ দেউতা, ককা। এইটো পুৰণা ঘৰ আমাৰ। এইটো ডাঙৰ দেউতাৰ ওপৰজন বৰদেউতাৰ ঘৰ। এখন মই পঢ়া LP স্কুলখন। এইখনতে মই পঢ়িছোঁ। মই মোৰ শৈশৱটো পাৰ কৰিছোঁ। এইখনেই LP স্কুল য'ত মই পঢ়িছোঁ, 46 নং উজৰা গাঁও প্ৰাথমিক বিদ্যালয়। যিসকলে মোৰ ভিডিঅ'ৰ জৰিয়তে চাই আছে, লাইক শ্বেয়াৰ কৰিবা। মোৰ যিসকল এইখন LP স্কুলত পঢ়ি যোৱা এতিয়াতো বহুত ক'ৰবাত আছেগৈ ন। এইখনেই মোৰ মৰমৰ স্কুলখন, য'ত মই জীৱনৰ আৰম্ভণি শিক্ষা লৈছোঁ। আহিলে কিবা আপোন যেন হেৰাই যাম ইয়াৰ মাজতে। আপোনত্বটো নিজৰটো বেলেগ। এইখন মোৰ LP স্কুলখন, য'ত মই পঢ়িছোঁ। জুম কৰি অলপ দেখাই দিছোঁ। 46 নং উজৰা গাঁও প্ৰাথমিক বিদ্যালয়। এইখন এতিয়া অলপ পৰিৱৰ্তন হৈছে আৰু, নোহোৱাকেনো ক'ত আছে সময়ৰ লগে লগে। এই বাওঁপিনৰ এই ঘৰটো বনাইছে নতুনকৈ। মই য'ত পঢ়িছিলোঁ এইটোৱেই পুৰণা ঘৰ। এইটো পুৰণা ঘৰ। এই বাঁহৰ ঘৰটো নতুনকৈ বনাইছে, এইটো পুৰণা ঘৰ। তলা লগাই থৈছে। হেৰি নকৰা হ'লে হয়তো মই দেখালোগৈ হয় ভিতৰত সোমাই। ল'ৰা ছোৱালীবোৰ আছে, একেবাৰে নাইকিয়াও নহয়, 13-14জনমান। আজিকালিতো মাক বাপেকে ল'ৰা ছোৱালীবোৰ আৰু জানেই, প্ৰাইভেট ইয়াত দিয়েগৈ স্কুলত। এইখন মোৰ স্কুলখন। এইখিনিতে এজোপা বগৰী আছিলে মই পঢ়োঁতে। এইজোপা অৰ্জুন গছজোপা। অৰ্জুন গছৰ কাষত যে নৰসিংহ গছ, এই অৰ্জুন গছজোপা কাষতে এইখিনিতে আপোনাৰ এজোপা বগৰী আছিলে মই যেতিয়া পঢ়িছিলোঁ। এইটো কালভাৰ, এইফালে এটা পানী যোৱা লো, এইখিনিতে লো এটা আছিলে। সেইটো এটা কালভাৰ দেখিছেনে? এতিয়া জুম কৰি দিছোঁ। এইফালৰ পৰা পানীটো এইফালেদি বৈ আহে আৰু বৈ আহি এইপাৰে যায়গৈ। ব'লক তেতিয়াহ'লে দেখাই থাকোঁ। LP স্কুলখন পাৰ হৈয়ে এইটো যে দেখিছে, এইখিনিৰ পৰা আমাৰ দেউতাৰ ভাই ককাই 5জন, ককাহঁতৰ প্ৰতিজনৰ ককাৰ ল'ৰা ছোৱালী এঘৰ পাৰ্টকৈ আছে আৰু। কিন্তু দেউতাৰ অলপ হিষ্ট্ৰীটো বেলেগ। কেনেকুৱা ধৰণৰ, দেউতাহঁতৰ ককাৰ 5জন ভাই ককাৰে দেউতা সৰুজন ককাৰ ল'ৰা দেউতা। তাৰপিছত ডাঙৰজন ককা ল'ৰা ছোৱালী নাছিলে। সৰুটো ভায়েকৰ পৰা দেউতাক এডপ্ট কৰিলে বৰদেউতাকৰ সকলো সহায় সম্পত্তি এডপ্টেড দেউতা। আৰু দেউতা জন্ম দিয়া বাপেকৰ ঘৰ এইটো একে 5 ঘৰ। সৰুটো ঘৰ এই ঘৰ, মাজৰ 4 ঘৰ, তাৰপিছত মূৰৰ ঘৰ ডাঙৰজনৰ ঘৰ। সেই দেউতাই নিজৰ বাপেক মাকক মাতে খুৰা খুৰী, আৰু জন্ম দিয়া বৰদেউতাক বৰমাকক মাতে দেউতা মা। জন্ম 3 দিনতে দেউতাক এডপ্ট কৰিছিলে। দেউতাই বিয়া পতা সময়তহে আচল কথাটো গম পাইছে, কিন্তু কথাষাৰ গম পোৱা নাছিলে। তাৰপিছত আমাক জনা কৈছে আৰু আমিও সেইহাল ককা আইতাকে আমি দেখিয়ে নাপালোঁ বাৰু। এয়া দেউতা উপৰজন বৰদেউতাৰ ঘৰ, দেউতা জন্ম দিয়া দেউতাকৰ দেউতাহঁতৰ ভাই ককাই জন্ম দিয়া ককাৰ আছিলে 5জন, 5টা ল'ৰা ছোৱালীৰে
5টা ল'ৰা দেউতা 4 নম্বৰ এইটো ঘৰ মেইন ৰাস্তা এইটো আছিলে ছোৱালী 2জনী নে 7টা ল'ৰা ছোৱালী হ'ল টোটেল এইটো 2 নম্বৰটো ককাৰ ঘৰ 2 নম্বৰ বৰদেউতাকৰ ঘৰ এইটো 3 নম্বৰটো 3 নম্বৰ বৰদেউতাকৰ ঘৰ 3 নম্বৰজন তাৰপিছত এইজন এনেই বিতা এনেই গ'লোঁ ওলাই পেলাই এনেই গ'লোঁ এইটো 4 নম্বৰজন বৰদেউতাকৰ ঘৰ এইটো আমাৰ 5 ঘৰ মানুহৰ আৰু এইটো তাই মোক মাতি আছে সেইটো আমাৰ ঘৰ হা নালাগে থোৱা ক'লে যোৱা গা ভাল লাগিলে যাবা থোৱা ইমান ইমাৰ্জেঞ্চি হোৱা নাই নহয় নাথাকোঁ মই কাইলৈ যামগৈ নাযাওঁ ছোৱালী টাইকাণ্ডো স্কুল পোৱাকৈ যাম মই আগবেলাতে যাম মই গাটো বেয়া লাগে এইটো আমাৰ ঘৰৰ বাৰাণ্ডাটো বনাই থকা আছে ভাঙি পেলাই মেইন ঘৰৰ তাকে মিস্ত্ৰীয়ে কাম কৰি আছে এইটো গোসাঁই ঘৰ এইটো গাড়ী গেৰেজ আগতে দেখাইছোঁ কেইবাটাও ভিডিঅ'ত গাড়ীবিলাক এতিয়া বাহিৰতে আছে মিস্ত্ৰীয়ে কাম কৰি আছে সন্মুখৰ বাৰাণ্ডাখন বনাই আছে পিছফালৰ ঘৰটো বনোৱা হ'ল মাজৰখিনি খালী বনাবলৈ আছে 2টা ৰুম সন্মুখৰখন বনাইছে পিছফালৰখিনি হ'লগৈ আৰু সেইকেইটা ৰুম 3টা ৰুম ডাঙৰ 3টা 4টা ৰুম পাকঘৰটোৰ সৈতে পুৰণা ঘৰটো মানে ককাই বনাই থৈ যোৱা ঘৰটো অলপকৈ ভাঙিছে সম্পূৰ্ণ ভাঙি দিলে মানুহবোৰ থাকিব ক'ত আধাকৈ ভাঙি উলিয়াইছে এতিয়া সন্মুখৰখন বনাই আছে স্কুলখনৰ শংকৰদেৱ হায়াৰ ছেকেণ্ডেৰী প্ৰচেছন আছে এইখিনি পাইছোঁ আমাৰ শংকৰদেৱ হাইস্কুলৰ প্ৰচেছন হয় মই পঢ়া স্কুলখনত মই পঢ়া স্কুলৰ ল'ৰা ছোৱালী প্ৰচেছন কৰিছে ইমান ভিডিঅ' নিছে জীৱনটো মানুহৰ বহুত ধুনীয়া হয় সজাই ল'ব জানিলে জীৱন এবাৰেই পোৱা যায় খুব সুন্দৰভাৱে সজাই ল'ব পাৰি নহয়নে আজি মোৰ জন্ম দিয়া ঘৰখনত মই বৰ্তমান আছোঁ মোৰ ঘৰখনৰ পিছফালৰ যিখন বাৰী মইতো গাঁৱৰ ছোৱালী ন একদম সম্পূৰ্ণ পথাৰ সেই পথাৰখনত আহিছোঁ গাঁৱলৈ আহিলে গাঁৱৰ যিবোৰ উশাহ বায়ু পানী সেইবিলাক মই ল'ব বিচাৰোঁ মোৰ খুবেই প্ৰিয় এয়া পথাৰৰ মানে বৰদেউতাৰ ঘৰৰ বাৰীৰ মুখত এনেকুৱা হেৰি থাকে ন এইবিলাক নলাবোৰ কি কয় পুখুৰীবোৰ এইটো আমাৰ পুখুৰী এইটো বৰদেউতাৰ ঘৰ পুখুৰী মাছ ধৰিছে কিমান সুন্দৰ পৰিৱেশ চাওক ইহঁতে মানে মাছ ধৰি পেলাই পানীটো এনেকৈ হেৰি কৰি পেলাই ছটিয়াই দিয়ে ন আমাৰ এইফালে পানীটো মাৰি দিছে সেইকাৰণে আহি পেলাই সেইফালে পানী চব ডুঙা হৈ আছে ইয়া য়েল্ল' কালাৰ এখন গাড়ী দেখিছেনে এয়াও আমাৰ মাটি এয়া আমাৰ ঘৰৰ মাটি এইখিনি য়েল্ল' কালাৰ নাই জুম হোৱা নাই ঘৰত চাগে ধাৰাই মোক বিচাৰি ফুৰিছে আহিছোঁ ফুল এপাহ পালোঁ বাৰীৰ মাজতে ৰীল এটাও বনালোঁ পাগলী কৰি ফুৰিছোঁ ন ঘৰলৈ আহি নাহাঁহিবা দেই পাগলী বুলি গাঁৱৰ সেইবিলাকেই বেলেগ ইমান সুন্দৰ মোৰ গাঁৱৰ পৰিৱেশ মোৰ পথাৰ চোৱা
আজি ভিডিঅ'টোৰ দ্বাৰা মই দেখাইছোঁ অলপ চলপকৈ যিমানখিনি দেখাব পাৰোঁ। মই ক'ত ডাঙৰ হৈছোঁ, ক'ত মই এটা ইণ্টাৰেষ্টিং হেৰি আছে দেই। মই যেতিয়া মই মানুহজনক ভাল পাইছিলোঁ এইখিনি জেগাতেই আলিত, তেওঁ আমাৰ ইয়াত আহিছিলে। বহুতে মোক সুধি থাকে বা আপোনালোকৰ ভালপোৱা কাহিনীটো ক'ব নেকি। দাদা ইমানখিনি সময়ে নিদিয়ে মোক। দাদাৰ লগত যে বহি প্ৰেমৰ কাহিনী জনাক ক'ম। এই আলিটোতে বহি লৈ পেলাই পথাৰৰ তেওঁ যেতিয়া মানে ভাল পোৱাৰ পিছত আহিছিলে মোক লগ পাবলৈ, তেওঁ চাগে ভিডিঅ'টো চাই পেলাই একদম পুৰণা কথা মনত পৰি যাব। এইখিনিতে বহি দুয়োটাই কথা পাতিছিলোঁ। পাতি গৈ পেলাই ক'ত পাতিম আৰু পথাৰত তেওঁ আহিছে আমাৰ ঘৰত ফুৰিবলৈ, এইখিনিতে বহি কথা পাতিছোঁ। ঢেৰ কিবা কিবি আৰু মনৰ কথা পাতিব মন যায় এনেই আৰু তেওঁৰ লগত টাইম পাছ। আমাৰ ভালপোৱাবিলাক ভাল আছিলে নহয়, কোনো ইয়াত বেয়া বা কৃত্ৰিমতা এইবিলাক একো নাছিলে। এইখন মোৰ পথাৰ, এইখিনিতে মোৰ মানুহটোৰ লগত ঘৰত অহাৰ পিছত প্ৰথম আলিত বহি কথা পাতিছিলোঁ। ঐ মানুহটো দেখিছা নহয়, চাবা। এইফালেদি বাৰীত আহিছোঁ মই, এতিয়া গৈ থাকিম। পিছে আৰু এটা কথা কওঁ, বহুতে কৈ থাকে মই কিবা এই যে কি কয় যে এইবিলাক ল'ব পাৰি যে ফিল্টাৰ, মই নাই লোৱা দেই। বিনা ফিল্টাৰত দেখিবলৈ বেয়া হ'লেও মই ভাল হ'লেও মই ফিল্টাৰ লোৱা প্ৰয়োজন নাই মোৰ ইমানখিনি ন। ঈশ্বৰে দিয়া ৰূপটো মই অৰিজিনেলি দেখাই আছোঁ সকলোকে। আৰু বহুতে সৈতে আপুনি ফিল্টাৰ নাই লোৱা হেৰৌ, নলওঁ মই ফিল্টাৰ। এতিয়া ব'লা গৈ থাকোঁ, ছোৱালীজনীও মোক বিচাৰি ফুৰিব। পিছে 2-3টামান ৰীল বনাইছোঁ, ৰীলকেইটা চাবা, লাইক শ্বেয়াৰ কৰিবা। আৰু ৰীলকেইটা চালেই নহ'ব ন, মোৰ পেজটো আগবাঢ়ি যোৱাত সহায় কৰা। আৰু আজি মই মোৰ পুৰণা ঘৰটো, মোৰ স্কুলখন ক'ত মই হেৰি কৰিছোঁ, পঢ়িছিলোঁ, মোৰ গাঁওখন অকণকৈ দেখাইছোঁ। তোমালোকে চাই ভাল পালে, ভাল পাবই লাগিব বাৰু, কেলেনো বেয়া পাবা ন। গাঁৱৰ পৰিৱেশত যিসকলে উঠিছে, গাঁৱৰ আমেজটো বেলেগ। তেওঁলোকক সুকীয়াকৈ কোৱা প্ৰয়োজনেই নাই। তাৰপিছত এইখন মোৰ পথাৰখন, মোৰ দেউতাৰ ঘৰ। এয়া আমাৰ মাটি, এয়া আমাৰ মাটি। এই বগলীকেইটা থকালৈকে আমাৰ মাটি, সেই পানী যে পৰি আছে আমাৰ মাটি। তাৰপাছত এই য়েল্ল' কালাৰ এখন গাড়ী দেখিছেনে, এইটো টিকা বুলি কয় যে গাঁৱত এই বাৰী এনেকুৱা হেৰি থাকে যে, সেইখিনি আমাৰ। প্ৰত্যেকৰ জেগা অনুযায়ী ভাষাবোৰ বেলেগ বেলেগ, কিন্তু মোৰ ৱৰ্ডটো বেয়াকৈ নল'বা। আমাৰ নগাঁও ভাষাত এনেকৈ কয়। কুঁহিয়ানি খেতি এনেকৈ য'ত কৰে সেয়া টিকা কয়। তাৰপিছত বাৰীৰ মূৰত এনেকৈ ওখ ওখ যিবিলাক জেগা থাকে, এইটো নগাঁও ভাষাত তেনেকৈ কয়। মধ্য অসমৰ পিনে জেগা অনুযায়ী কিছুমান ভাষা গঠনটো বেলেগ বেলেগ হয়, গতিকে বেয়াকৈ কোৱা প্ৰয়োজন নাই। মই আগতীয়াকৈ জনাই দিছোঁ, এতিয়া এই মোৰ শব্দটোৰ অৰ্থত যাতে বেয়া হেৰিটো উলিয়াই নোলোৱা। তাৰপিছত সেইখিনি যে দেখিছা, এইখিনিও আমাৰ। এইটো টিকা, ইয়াত কুঁহিয়ানি খেতি কৰে আমাৰ। এতিয়া বৰ্তমান কৰা নাই নে কৰি হ'ল জানো, দেউতাই জানিব। আৰু এটা কথা কওঁ, ক'বলৈ মনো যায়, কিছুমান কথা মনো নাযায়, নকওঁ দিয়া, পিছে পৰে ক'ম বাৰু। আজি মোৰ মুডটো ভাল হৈ আছে। মা ঘৰত আহিছোঁ, যোৱাকালি আহিলোঁ। মই আজি থাকিম, ভতিজা পোৱালিটো অহা কাইলৈ বাৰ্থডে খাই মই যামগৈ। টাইকাণ্ডো ক্লাছ পোৱাকৈ যামগৈ ধাৰাবেবী। 4টা বজাত তাই ক্লাছ আছে। মই গৈ পেলাই নগাঁৱত টাউন মই 2-2:30 বজাত পোৱাকৈ যাম। এইখন মোৰ ঘৰৰ বাৰীখন। আজি কিমান এনজয় কৰিছোঁ ন, এইবিলাক উশাহে পানীয়ে মই ইয়াৰ কিমান মিঠা মিঠা এটা অনুভৱ, যিটো মই কাকো ক'বও নোৱাৰিম, প্ৰকাশ কৰিব নোৱাৰিম। মোৰ মানুহজনক প্ৰথম লগ পাওঁতে বাঁহতলি দি গৈ পেলাই বাৰীৰ মাজত পথাৰত গৈ কথা পাতিছোঁগৈ। ঐ মানুহজন ভিডিঅ'ত চাই বা তেওঁ মোৰ প্ৰতিটো ভিডিঅ' চাই, খালি অকৰামূৰীয়া নিচিনা মোৰ মানুহটো। সিহঁতে লাইক শ্বেয়াৰ কৰিব নাজানে, আৰু মানে জানে ইণ্টাৰেষ্ট নিদিয়ে। মানে যাৰ য'ত ইণ্টাৰেষ্ট ন, বেয়াও নাপায় কৈছোঁ নহয়, আগৰ ভিডিঅ'ত ভালো নাপায়, কিন্তু ইমান হেৰি কৰি নাথাকে। বাৰীৰ মাজত জবা ফুল এজোপা আছিল, ফুল মাৰি পেলাই ৰীল এটাও দিছোঁ। এতিয়া মই বাঁহতলিৰ মাজত ফুল মাৰি ঘূৰি ফুৰিছোঁ ধুনীয়াকৈ, জংঘলী ৰাণী হৈ পেলাই, বুজিছা। এইখন আমাৰ বাৰীখন দেখালোঁ নহয় আজি। এইটো পুখুৰীটো, এইটো ৰাস্তা, বাঁহতলি। মই টাউনত আছোঁ কাৰণে অকণমান জেগাত আছোঁ, কিন্তু মই ইয়াত বহুত ডাঙৰ জেগাত থাকি একদম ৰাণীৰ দৰে গৈছোঁ আৰু। এইখন গাঁৱৰ ৰাণী। কিন্তু এতিয়া পৰিস্থিতিয়ে সময় সাপেক্ষেও এডাল বাঁহ কাটি পেলাই থৈ দিছে, চোৱা আধা ওলমি আছে। এইটো উলিয়াব নোৱাৰি, তাৰমানে এইবোৰ চব আমাৰ, দেখালৈকে আমাৰ, সামৰিব পৰালৈকে আমাৰ, মোৰ দেউতাৰ।
সেইকাৰণে কৈছোঁ আমাৰ 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 এইটো পুখুৰীত কিমান মাছ ধৰিলোঁ, বৰশীটো পালোঁ। এয়া হাই হাই কি দিন, ভগৱানে আকৌ ঘূৰাই দিয়া হ'লে মোৰ জীৱনলৈ কেতিয়াও নগ'লোঁ হয়, ইয়াতেই থাকি গ'লোঁ হয় এক জেগাত। দুৰ্ভগীয়া ছোৱালী হৈ জন্ম লৈছোঁ, গতিকে যাবলগীয়াত পৰিলোঁ ন। তাকে দেখালোঁ, তোমালোকে মোৰ ভিডিঅ'টোত চাবা। যিসকলে নতুন কৰি আহিছা লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিবা, পেজটো ফ'ল' কৰিবা আৰু ইউটিউব চেনেলটো গৈ পেলাই অসমী বৰা চাৰ্চ কৰিবা বা পাবাই, ডেছক্ৰিপশ্যনত লিংক দিয়া হৈ থাকিব, ছাবস্ক্ৰাইব কৰি দিবা। এজোপা জবা ফুলৰ পৰা মই ফুল মাৰি গৈছোঁ।